তো ফাইনেলি মই এইপিনে কাম কৰি আদায় কৰি দিলোঁ এইপিনে মায়ে একদম পালচন লৈ আহিছে এইপিনে মুনুক লৈ ল'লোঁ তো আজি মানে মই ঘৰলৈ যাম তো গাড়ীখনৰ নামটো হৈ গৈছে এইটো তো আমি দোৱনিলে যেতিয়া যাম এইবিলাক কি বুলি কয় এটা গৰিয়ে এটা পানী পিঠা বনাব বোলে আহিলে একদম এইখিনি গোটেই বন্ধাকবি একদম পুলি হয় মানে পুলি মানে কবি হৈয়ে গ'ল यहाँ पर हमारा जो नाती पोती है यहाँ पर काम कर रही है इसका जो फेस है ना नहीं दिखाता है हम अभी काम करता है यहाँ पर ये धान है ना इसको मोना मारता है मोना मारने के लिए हमको तैयार करना पड़ता है तो आज हम इसको ऐसे ऐसे करके इसको घुसल दूंगा तो यहाँ पर इसको ठीक कर लेता हूँ इसको ठीक करने के बाद आप लोगों को दिखाता हूँ तो मैंने काम करा अगर मैं चाह खाई लूँ तो ये चाह मैंने सबे खाले मोक किन्तु निदिले एकाखरीया कर तो मैं चाह निजे लै पानी खाम ओए बिस्कुट दे दो मुझे तो वहाँ पर बिस्कुट है बिस्कुट खाना पड़ेगा वहाँ पर बिस्कुट है तो अभी बिस्कुट खाएंगे बहुत टेस्टी है क्या है क्या है वो बिल्कुल बुरा खा लो अब काम करूंगा 5 minutes later তো ফাইনেলি মই এইপিনে কাম কৰি আদায় কৰি দিলোঁ এইপিনে মায়ে একদম পাল এখন লৈ আহিছে সৰু বৰা ধানখিনি মানে মাৰিব মানে সেইকাৰণে তো এতিয়া ট্ৰেক্টৰ আহিব মিনি ট্ৰেক্টৰ তো ট্ৰেক্টৰ ইয়াৰ ওপৰত উঠাই দিম সোনকালে হৈ যাব তো বলক ভিডিঅ'টো চাই দিম মৰণা মাৰিবৰ কাৰণে ট্ৰেক্টৰ আহি গ'ল এইপিনে একদম ট্ৰেক্টৰ নমাই আনিছে তো এতিয়া মৰণাটো মাৰি ল'ম তো বলক গাইছ মানে তাৰ পৰা গুচি আহিলোঁ তাত মৰণা মাৰি থকা খেতি তো এইপিনে চাওক আমাৰ গাড়ী ৰখাই থোৱা আছে নতুন গাড়ী একদম ভিতৰতে সোমাই থোৱা হৈছে তো গাড়ীখন মানে দোৱনিলৈ উলিয়াই নিয়া হোৱাই নাই তো নিম লাহে ধীৰে ফুৰিবলৈ ওলাই যাম বুলি কৈছে মানে পপাই পখিলা দেউতাকে তো আমি ওলাই যাম ফুৰিবলৈ তেতিয়ালৈকে আপোনালোকে নতুন নতুন ভিডিঅ' পাই থাকিব তো গাড়ীখনৰ নামটো হৈ গৈছে এইটো তো আমি দোৱনিলৈ যেতিয়া যাম তেতিয়া মই ভাল ভাল ব্লগ আনিবলৈ চাম আপোনালোকলৈ তো তেতিয়ালৈকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ধামাকা ভিডিঅ' পাই থাকিব আমাৰ দিদি মানে আমাৰ বা আৰু এইপিনে আমাৰ হৈ গৈছে একদম ভাগিনটো ই কান্দি আছে মানে আমাৰ পুতু মানে এইবিলাক সজুৱাইছে ভৰিগাল হয় নাই পুতু একদম ভৰিগাল সজুৱাইছে হয় নাই তো খেৰত খেলি খেলি আহি পানি এতিয়া ভৰিগাল সজুৱাইছে পুৰা কান্দি আছে তো একদম অঁ খেৰত খেলি আছিলে অঁ তো এইপিনে মুনুক লৈ ল'লোঁ তো আজি মানে মই ঘৰলৈ যামগৈ সেইকাৰণে অকণমান কোলা লৈ লৈছোঁ মুনুক এইফালে বৰ দেখিছে নহয় তো আজি মানে মই ঘৰ যাম তো এতিয়া মুনুক অকণমান লৈ লৈছোঁ আৰু মুনু মানে একদম গাটো ভাগৰ লাগি আছিলে সেইকাৰণে একদম পুৰা আমুৱাই আছে মানে The next day এতিয়া মানে মই ঘৰ আহিলোঁ ঘৰত আহি পানি মানে ডাইৰেক্ট একদম বাৰীলৈ আহিলোঁ একদম এইখিনি গোটেই বন্ধাকবি একদম পুলি হয় মানে পুলি মানে কবি হৈয়ে গ'লগৈ আৰু সৰুটো মোৰ ঘৰটো ঘৰৰ বেকচাইডে গোটেই বন্ধাকবি খেতি মানে ঘৰলৈ আহি পানি ডাইৰেক্ট খেতিতহে লাগোহি আৰু মানে তো এইপিনে একদম জাতিলাও খেতি তাৰপৰা সৰু পিনে একদম মোৰ ফাৰ্মখন আছে তো এতিয়া মানে মই বন্ধাকবিখিনিত ইয়াত মানে পানী সোমাব সময় হৈ গ'ল সোনকালে তেতিয়া মানে একদম লহপহকৈ ডাঙৰ হৈ আহিব পুলিবিলাক তো ভিডিঅ'টো কেনেকুৱা হয় কেনেকুৱা নহয় চাওক লাষ্টলৈকে তো চাই ভাল পাব তো গাইছ মানে মই এতিয়া মানে হেন্দালিৰ তলত আছোঁ আপোনালোকক জাতিলাও দেখুৱাম তো জাতিলাও কেনেকুৱাকৈ লাগিছে তো এইটো এটা জাতিলাও তো এইপিনে এটা জাতিলাও তো এই চাইডে এটা জাতিলাও তাৰপৰা এই চাইডে তো এইপিনে তো এইপিনে তো গোটেইখন জাতিলাই লাগিছে তো আপোনালোকক আৰু কবি বাৰীখন দেখুৱাম এইপিনে চাওক একদম কবি বাৰী তো কেনেকুৱা পাইছে আপোনালোকৰ যদি মাটি আছে এনেকৈ খেতি কৰিবলৈ তো কৰক একদম ভাল পইচা এটা পাব একদম হাতত একদম বহুত লাভ হয় একদম খেতি কৰিলে কৰি চাওক নেক্সট ডে মমেণ্টছ লেটাৰ তো ৰাতিপুৱা এতিয়া শুই দিছোঁ তো ব্ৰাছটো মাৰি লৈছোঁ এইপিনে মাৰি ফুৰিছে এজনী আমাৰ বায়ে কি হিন্দীত কথা কৈছে বোলে নেক্সট ডে মমেণ্টছ লেটাৰ মানে কি ইংলিছত বা মানে কি গম নাপায় আকৌ কি বস্তু ক'লো মই আকৌ কি ক'লো কচোন বহুত বগা বগা লাগিছে বা চলাই ষ্টাইল চাই তাক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ ৰাতিপুৱাই চাওক একদম ভাল পাব আমাৰ এইবিলাকে একোৱে নাজানে ইংলিছ হিন্দী একোৱে নাজানে মোক নাজানে আকৌ এতিয়া ৰাতিপুৱাই মই যাম বাৰীখনলৈ যাম অকণমান সেউজীয়া বস্তু চালে চকুকেইটা ভাল হৈ যায় তো চাই লওঁ তো এইবিলাক সেউজীয়া একদম পথাৰ তো চাই লোৱাই ভাল ন কি কয় ইয়াৰ মানুহ চাহ তাহ খাবলৈ একো নাছে এইবিলাক কি বুলি কয় এটা গৰিয়ে এটা পানী পিঠা বনাব বোলে কোনে বনাব বায়ে বনাব দেখাব দেই কেনেকৈ বনাব দে অঁ দে এই তেল সৰহ হ'ল অঁ কমকৈ দিব লাগে দুখীয়া মানুহ হৈছে নাই দুখীয়া মানুহ হ'লে অকণমান কমকৈ দিবি
বনাই আছে তো গাইছ আজি মানে মই একদম বাৰীত পানী ভৰাই দিয়া হ'লে একদম দেখিছে নহয় আৰু এইখন নৈ বৈ আহিছে মানে আমাৰ ওচৰতে গেলাবিল নৈ এখন আছে তাত মানে মই অকণমান লুঙা খানি পানী মানে পানীটো অনা হৈছে কেনে পাইছে ভাল লাগিছেনে একদম মই নদীৰ পৰা পানী একদম লুঙা খানি আনিবলগীয়া হৈছে তো যিয়ে নহওক মই বাৰীখন পানীখিনি ফুল দি কৰি লওঁ তো চাই থাকক ভিডিঅ'টো তো গাইছ আপোনালোকৰ কাৰণে মই এটা গান এটা গাম তো আধাখনীয়া গান হ'ব তো শুনি পাৰি মই হ'লো খেতি কৰা দুপুৰা মাটিৰে গৰা কেনেকৈ জিনি পাহৰি থাকিলোঁ যিয়ে নহওক গানটো তো মানে মোৰ এইবাৰ মানে খেতি কৰি পানি মানে পইচা অলপমান পাম বুলি চাগে ভাল লাগিছে মানে মনটো তো আপোনালোকৰ ঘৰতো যদি এনেকৈ মাটি আছে তো খেতি কৰক ভাল পইচা এটা ইনকাম কৰিব পাৰিব তো মানে এতিয়া মানে গৰম চোলা এটা পিন্ধি আহিলোঁ ঠাণ্ডাহে যি মাৰিছে তো গৰম চোলা এটা পিন্ধি আহিলোঁ এইপিনে এজনী দেখিছে নহয় এইপিনে আহি গিয়েকক চাই আছে এইপিনে গিয়েক আছে মানে সেইকাৰণে চাই আছে কেতিয়া আহিব মানে বয়ফ্ৰেণ্ডটো আহিব মানে হয়নে খাজি কাচি আহিছোঁ চুৱানা ভাল লাগিছে মোৰ এইজন দেখিছে নহয় মহাপুৰুষ নাচনি ধুনীয়া স্কুলৰ ছোৱালীবিলাক ইয়ে চাই গম পাইছে নহয় সেনাখনি দিলে ছোৱালী এজনীৰ লগত ফটো মাৰি থৈ দিছে যি হাঁহি মাৰিছে বগা মোলাই সেই অ' বদ এইটোৰ নাম কি বদাই ন কি হয় তো আজি ভিডিঅ'টো ইমানলৈকে আছিলে যদি চাই ভাল পালা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগৰবিলাকৰ মাজত লিংকটো শ্বেয়াৰ কৰি দিবা আজিলৈ দিছোঁ বাই বাই টাটা